हेलो एवरीवन मैं पिंके मोर आन एटा रेसिपिले आपनालोक सकलोके स्वागतम जनाइछु। আজি मैं आपनालोकर कारणे লৈ আহিछु एटा मिठाई रेसिपिটো হৈছে आपनालोके देखि निश्चय गम पाइছে मैं আজি होटेলৰ दरे खजा बनाइছিলো আৰু रेसिपिটো आपनालोकर सन्मुखলৈ লৈ আহিलो আৰু रेसिपिটো बनाবৰ কাৰণে মোক কি বস্তু দৰকাৰ হৈছিল চাও আহক। मैं खजा बनाবৰ কাৰণে मैं লৈছো এটো কাপৰ চাহ খোৱা কাপৰ 2 কাপ ময়দা। আপোনালোকে ময়দাটো নিজৰ সুবিধা অনুসৰি লব, কম বেছি কৰিব পাৰে। যদি খজা বেছিকে বনাও বুলি ভাবে ময়দা অলপ বেছিকে লব। মই ঘৰত খাবৰ কাৰণে বনাইছিলো হেতু কাৰণে এটো কাপৰে 2 কাপ ময়দা লৈ মই খজাগিটা বনাবলৈ আৰম্ভ কৰিলো আৰু খজাগিটা বনাওতে মই কি বস্তু ব্যৱহাৰ কৰিছো এয়া আপোনালোকে এটা এটাকে চাই যাওক। মই প্ৰথমতে ময়দা 2 কাপত দিছো সোৱাদ অনুসৰি নিমখ, তাত এড কৰিছো এচিকুট বেকিং পাউডাৰ হলনি আপোনালোকে খোৱা সোডা ব্যৱহাৰ কৰিব পাৰিব নাইবা খোৱা সোডা বা বেকিং দুইটা নিদিয়াকেও আপোনালোকে খজাটো বনাব পাৰিব। নিদিয়াকে বনালেও খাবলৈ বৰ সুস্বাদু হয়। মই এতিয়া বেকিং আৰু নিমখ ময়দা তিনিটা বস্তু ধুনিয়াকে মিক্স কৰি লৈছো। মিক্স কৰাৰ পিছত মই ইয়াত এড কৰিছো 4-5 চামুচ মান ৰিফাইন অইল খিনি মিক্স কৰাৰ পিছত মই ময়দাখিনি ধুনিয়াকে মথি লম। এটা লাডু আকৃতি বনাই লম যাতে মুঠিয়ালে মুঠ খায় তেনেকুৱা জুখলৈকে প্ৰথম ময়দাখিনি লগত ৰিফাইনখিনি খানি লম। तार पिছত कुहुमिया पानी दी मैं या एटा सफ्ट डो बनाइছো। सफ्ट डो माने रुटी बा लुचिर कारणे आपनालोके जेनेकुवा डो बनाय तेनेकुवा जुखत डोটো बनाले हबो, किन्तु आपनालोके अलप लुचितके टानके बनाबो डोটো, तेतिया खजाটো खाबले मुसमुसिया হয়, बेसी ভাল হয়। तेनेकुवा जुखत एटा सफ्ट डो बनाय लबो आपनालोके। मैं एतिया 10 मिनिटर कारणे डोটো रेस्ट करिब राखि दिम। तार पिছত मैं एतिया या सुगार सिराप बनाबले आरम्भ करिसु। सुगार सिरापखिनि बनाबर कारणे मैं मयदा लोৱা कापटोरे 2 काप मयदा लैसिलो, तार कारणे मैं 1.5 काप चेनी एड करिसु। 1.5 काप चेनीत मैं 1.5 काप पानी जोग करिसु। एतिया सुगार सिरापखिनि मैं अलप समय 10-15 मिनिट मान समय उतलाब লাগিব। तेतिया जेतिया एटा मौजुলৰ निचिना हबो चुबले बा रसगुल्ला लालमोहन बा जेलेपित आपनालोके जितु सुगार सिराप व्यवहार करे हेतु जुखत करिलेই हबो। सुगार सिरापखिनि हेतु जुखते मैं सुगार सिरापखिनि या बनाय लैसु। या मोर सुगार सिराप रेडी हो गल। या चाওক हातत एटा आठा भाव आहिছে, मौजुলৰ निचिना आठा এটা ভাव আহিলে হ'ব নাইবা হেৰি এটা হাতত ললে এনেকে পিছল অইলি এটা ভাব আহিলে হৈ যাব। মোৰ এয়া সুগাৰ সিৰাপ ৰেডি হৈ গল। ইয়াতকে আৰু টান হ'বলৈ দিব নালাগে। এয়া মই সুগাৰ সিৰাপখিনি ঢাকি ৰাখিছো ঠাণ্ডা হ'বৰ কাৰণে। তাৰ পিছত মই এতিয়া আকৌ ময়দাৰ ডোটো খজা বনাবৰ কাৰণে ৰেডি কৰো। মই গেছৰ কাউণ্টাৰতে বনাবলৈ লৈছো। আপোনালোকে ইচ্ছা কৰিলে বেলনাটো বনাব পাৰে। মই গেছ কাউণ্টাৰতে বনাম হেতু কাৰণে মই গেছ কাউণ্টাৰখন ধুনিয়াকৈ চাফ চিকুণ কৰি পেলাই জটপটকৈ ইয়াতে বনাইছো। 2 কাপ ময়দাৰ পৰা মোৰ 4টা লাডু হ'ব। সেই 4টা লাডু কৰি লৈছো মই। সেই 4টা লাডু আপোনালোকে বেছিকৈ ময়দা ললে বা ডাঙৰকৈ বনাও বুলি ভাবিলে কেইবা তৰপু দিও বুলি ভাবিলে কেইবাটাও লাডু বনাই ল'ব। या 4টা লাডুৰ পৰা মই 4টা সমান আকাৰৰ ৰুটি বনাই লম। শুকান ৰুটি বনাবৰ কাৰণে আপোনালোকে যেনেকৈ ডাঙৰকৈ বনাই তেনেকৈ বেলি ল'ব। মই একদম পাতলকৈ বেলি লৈছো। পাতলকৈ বেলি ল'লে খজাটো খাবলৈ বেছি ভাল হয়। মই একে ষ্টাইলতে আটাইকেইটা ৰুটি বেলি লওঁ। তাৰ পিছত মই কি প্ৰসেস কৰোঁ আপোনালোকে চাই থাকক আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেন্ট কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল বুটামটো অন কৰি ৰাখিব। তেতিয়া মই দিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন বিলাক আপোনালোকে পাই থাকিব। আহক তেনেহলে মইনো খজাখিনি কেনেকৈ বনাইছো চাওক।
মই আটাইকেইটা ৰুটি বনাই ল'লোঁ 4টা ৰুটি হ'ল মোৰ একদম পাতল পাতলকৈ বনাই লৈছোঁ তাৰপিছত মই এটা প্ৰচেছ কৰিছোঁ আপোনালোকে চাওক এটা পেষ্ট বনাই লৈছোঁ সেই পেষ্টটো এটা ৰুটিৰ ওপৰত মই এনেকৈ সানি গৈছোঁ এই পেষ্টটো মই বনোৱাটো আপোনালোকে নিমকিৰ ভিডিঅ' দিয়া আছে মোৰ চেনেলতে আপোনালোকে ইচ্ছা কৰিলে আই বটম বা ডেছক্ৰিপশ্যন বক্সত নিমকিৰ ভিডিঅ'টো চালে আপোনালোকে দেখা পাব মই এই পেষ্টটো কেনেকৈ বনাইছোঁ ময়দা আৰু ৰিফাইনৰ পৰা বনাইছোঁ মই এনেকৈ সানি ল'লে কি হয় খজাগিটাৰ ভাজে ভাজে চিনটো ওলাই যাব যেনেকৈ আপোনালোকে নিমকিত সানি ল'লে নিমকিখন খোল খাই যায় 4টা ভাজ দিলে 4টা ভাজৰ মাজত অইল সোমাই যায় নিমকিখন মুচমুচীয়া হয় এনেকৈ খজাটো সানি ল'লে বেছি ভাল হয় সেইটো কাৰণে মই সেইটো একেটা প্ৰচেছকে কৰি লৈছোঁ খজাটো আৰু অন্য এটা প্ৰচেছো কৰিব পাৰে আপোনালোকে চাই থাকক মই এয়া অকণমান বেছিকৈ মুচমুচীয়া হ'বৰ কাৰণে আৰু অলপ ৰিফাইন আৰু ময়দাৰ পেষ্টটো অকণ বেছি শুকান হোৱাৰ কাৰণে মই আৰু অকণমান ময়দা ছটিয়াই দিছোঁ তেতিয়া আৰু বেছি ভাল হয় আপোনালোকৰ নিজা ইচ্ছামতে ময়দা ছটিয়াব পাৰে একো প্ৰব্লেম নহয় খজাখন খাবলৈ ভালেই লাগে এয়া চাওক মই এখনকৈ আটাইকেইটা ৰুটি এনেকৈ জাপি দি থাকিম আৰু ওপৰত ময়দাৰ পেষ্ট আৰু শুকান ময়দাও অকণ ছটিয়াই দি যাম চাওক এয়া ধুনীয়াকৈ সানি গৈ আছোঁ আটাইকেইটা ৰুটিতে মই একেটা প্ৰচেছে কৰি গৈ থাকিম আৰু একে লাষ্টৰ ৰুটিটোৰ ওপৰত মই কি প্ৰচেছ কৰোঁ চাওক এনেকৈ দিলেও হ'ব কিন্তু মই আৰু এটা প্ৰচেছ আপোনালোকক দেখাই দিছোঁ সেইটো ইজি প্ৰচেছ হয় সেইটো কৰিলে আৰু বেছি আপোনালোকৰ সুবিধা হ'ব তৎক্ষণাত হৈ যায় সেইটো মই দেখাই দিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে এয়া চাওক মই লাষ্টৰ ৰুটিখনত কি প্ৰচেছ কৰিছোঁ প্ৰথমতে আধা চামুচ মান ৰিফাইন দি লৈছোঁ ৰুটিখনৰ ওপৰত তাৰ ওপৰত শুকান ময়দা অকণমান ছটিয়াই দিছোঁ এনেকৈ দিও আপোনালোকে খজাখন বনাব পাৰে কিন্তু দুইটা প্ৰচেছেই ইজি হয় আপোনালোকৰ নিজৰ যিটো সুবিধা হয় সেইটো কৰিলেই হ'ল মই খালি আপোনালোকক দুটা প্ৰচেছ দেখাই দিছোঁ এতিয়া দুইটা প্ৰচেছ দেখুৱাৰ পিছত এটা ৰোল বনাইছোঁ ৰোলটো বনাই পেলাই মই চাওক এয়া আটাইকেইখন ৰুটি প্ৰথমতে আগকেইটা চিল কৰি দিছোঁ পানী অকণমান দি নহ'লে বা তেলত দিলে খোল খাই যাব তেনেকৈ অকণমান প্ৰথমতে পানী লগাই ল'ব লগাই লৈ ৰোল বনাইছোঁ ৰোলটো বনাই পেলাই মই চাওক এয়া আটাইকেইখন ৰুটি প্ৰথমতে আগকেইটা চিল কৰি দিছোঁ পানী অকণমান দি নহ'লে বা তেলত দিলে খোল খাই যাব তেনেকৈ অকণমান প্ৰথমতে পানী লগাই ল'ব লগাই লৈ ৰুটিটো নুৰিয়াই যাব ধুনীয়াকৈ এটা ৰোল বনাই ল'ব ৰোল বনাই লোৱাৰ পিছত চাই থাকক মই কি কৰোঁ মই ৰোলটো বনাই লৈ পেলাই আগমূৰকেইটা কাটি দিছোঁ আগমূৰকেইটা ইমান সমান হোৱা নাই সেইটো কাৰণে মই কাটি দিছোঁ আৰু 1 ইঞ্চি জোখত পিচ কৰি লৈছোঁ মই নিজৰ সুবিধা অনুসৰি এইটো জোখত বনাইছোঁ আপোনালোকে ডাঙৰকৈ বনাওঁ বুলি ভাবিলে খজাটো ডাঙৰকৈ বনাব পাৰে কিন্তু মই এইটো জোখতে বনাইছোঁ খাবলৈও ভাল হয় বা ভাজিবলৈও ভাল হয় কেৰাহীত সেইটো কাৰণে মই এইটো জোখতে বনাইছোঁ আৰু আগমূৰকেইটা যদি আকৌ খুলি গৈছে আপোনালোকে অকণমান পানী দি আকৌ চিল কৰি দিব দি পেলাই অকণমান হাতৰ তলুৱাৰে হেঁচা মাৰি ধৰি পেলাই অকণমান বেলনা মাৰিডালে লাহে লাহে হেঁচি বেলি ল'ব আৰু আটাইকেইটা খজা মই একে ষ্টাইলতে বেলি ল'লোঁ বেলি লৈ পেলাই এয়া এখন কেৰাহীত অলপ ৰিফাইন অইল দিছোঁ অইলখিনি কুহুমীয়া গৰম হ'লেই হ'ব সিমান জোখতে খজাকেইটা দি দিব আৰু খজাকেইটা যেতিয়ালৈকে নিজে ওপৰলৈ উপঙি নাহে তেতিয়ালৈকে লৰাব নালাগে নহ'লে বা ভাগি যোৱাৰ চান্স থাকে এনেকৈ একদম ল' মিডিয়াম ফ্লেমত আপোনালোকে খজাকেইটা ভাজিব ময়ো তেনেকৈ ভাজি আছোঁ চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো এয়া মোৰ আটাইকেইটা খজা ভজা হৈ গ'ল মই 2 কাপ ময়দাৰ পৰা মোৰ টোটেল 10টা খজা তৈয়াৰ কৰি উলিয়ালোঁ মই এয়া আটাইকেইটা খজা একেটা ষ্টাইলতে ভাজি ল'লোঁ জুইটো কিন্তু আপোনালোকে একে ল' কৰি ৰাখিব নহ'লে বা খজাকেইটা তৎক্ষণাত জ্বলি আহিব জুই বেছি হ'লে ভিতৰলৈ সিজা নাযাব মুৰমুৰীয়া নহ'ব এনেকৈ আপোনালোকে খজাকেইটা ঘৰত বনাব আৰু এতিয়া মই খজাকেইটা চেনিৰ ৰসত ডুবাই ৰাখিছোঁ 15 পৰা 20 মিনিট সময় ডুবাই ৰাখিলেই হ'ব
আৰু আপোনালোকে ঘৰত এনেকৈ এটা খজা বনাব আৰু কেনেকুৱা পাই মোক কমেণ্ট কৰি জনাব কাৰণ এতিয়া যিটো পৰিৱেশ চলি আছে বজাৰৰ পৰা কিনা বস্তু খাবলৈ ভয়ে হৈছে সেইটো কাৰণে ল'ৰা ছোৱালী থকা ঘৰ যিহেতু কিবা কিবি নাস্তা লাগেই ৰাতিপুৱা গধূলি সেইটো কাৰণে মই খজাকেইটা ঘৰতে বনালোঁ আৰু আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এয়া চাওক খজাকেইটা মোৰ কেৰাহীটোত নধৰাৰ কাৰণে মই এখন কাঁহীলৈ ট্ৰেন্সফাৰ কৰি দিছোঁ আৰু গোটেই চেনিৰ ৰসখিনি খজাকেইটাৰ ওপৰত মই দি দিছোঁ আৰু গোটেই চেনিৰ ৰসখিনি খজাকেইটাই অবজৰ্ভ কৰি লৈছে কাৰণ ইমানেই সুন্দৰ খজা হৈছে মুৰমুৰীয়া আৰু একদম ৰসাল হৈছে বজাৰৰ খজাতকৈও ভাল হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব এনেকৈ মই খজা বনালোঁ আৰু আপোনালোকক দেখালোঁ আপোনালোকে ঘৰত এদিন বনাব আৰু ভাল পালে মোক কমেণ্ট কৰি জনাব আজিলৈ ৰেচিপিটো ইমানেই আছিল অন্য এদিন অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিম বাই বাই